মই বৰ্তমান উপস্থিত আছোঁ গুমচেঙত। গুমচেং বুলি ক'লে যোৰহাটৰ সকলোৰে মুখামুখি আৰু এই গুমচেঙৰ স্বত্বাধিকাৰ উৎপল মুদৈক আমি আজি লগ পাইছোঁ। আমি তেখেতৰ পৰা কিছুমান কথা পাতিম আৰু সেই কথাখিনি আমি ৰাইজলৈ আগবঢ়াম। আপুনি এই গুমচেংখন খোলা আপুনি কিমান দিন হ'ল? এতিয়া মই আমাৰ 5 বছৰত ভৰি দিলে গুমচেংখনে। 5 বছৰত ভৰি দিছে। আপোনালোকৰ ইয়াত কি পায় বিশেষকৈ? আমাৰ ইয়াত হ'ল পাট মুগা কাপোৰৰ পৰা ধৰি আপোনাৰ সাধাৰণ যোৰা 200-300 টকা যোৰা পাতি সকলো পায়। আৰু ইতিমধ্যে আমাক যোৰা গোটেই অসমবাসীয়ে খুব কম দিনৰ ভিতৰত আদৰি লৈছে। সকলোৱে গুমচেং বুলিলে আজিকালি জানেই। হয় হয়। আৰু আমি ৰিজনেবল প্ৰাইজত বিভিন্ন সময়ত আমি বিভিন্ন অফাৰ দি আছোঁ। আমি কাষ্টমাইজ কৰোঁ কাপোৰ, কোনোবা যদি ডিজাইন দিয়ে সেইবিলাকো কৰোঁ। দৰাৰ ড্ৰেছ বনাওঁ। হয় হয়। কুৰ্তা, চুৰিয়া এনেকুৱা ডিজাইন কৰোঁ। মানে যিখিনি বিশেষকৈ বিয়াৰ সামগ্ৰী হওক বা এইবিলাক কাপোৰ এতিয়া বিভিন্ন কাপোৰবিলাক আপোনাৰ যোৰা বিভিন্ন যোৰা কেঁচাপাত কটন, হয় হয়, নুনি কটন, টচ কটন যি লাগে আৰু যেনেকৈ লাগে মানে যেনেকৈ লাগে মানে যিকোনো কাপোৰ মানে গ্ৰাহকক দিবলৈ আপোনালোকৰ মানে আপোনালোক হ'ব কাৰণে প্ৰস্তুত হৈ থাকে। আমাৰ বিশেষকৈ কাপোৰ আমাৰ নিজৰ মেনুফেকচাৰ আছে। নিজৰ মেনুফেকচাৰ আছে। আপুনি আপোনাৰ এই যিটো প্ৰতিষ্ঠান এই প্ৰতিষ্ঠানটোত কিমানজন ল'ৰাক আপুনি সংস্থাপন ৰাখিছে? আমাৰ ইয়াতো 8জন আছে। 8জন। আৰু আমি এতিয়া ডিব্ৰুগড়ত কৰিবলৈ গৈ আছোঁ, তাতো হ'ব। আৰু আমাৰ শুৱালকুছিত প্ৰায় 31জন আছে। তেতিয়াহ'লে এটা বৰ ডাঙৰ এটা মানে সুন্দৰ আদৰ্শ। আমি আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপুনি কাপোৰৰ ব্যৱসায়ৰ যোগেদি যে বিভিন্ন ল'ৰাক বা বিভিন্ন পৰিয়ালক আপুনি ভাতমুঠি দিবলৈ সক্ষম হৈছে। এইটো সঁচাকৈ এটা মানে আমি আপোনাক ভাল পাইছোঁ আৰু আপোনাৰ আদৰ্শ আনেও লওক। গতিকে আমি কেৱল মাত্ৰ বহিৰাগতৰ কথা কৈ থাকিলে নহ'ব, আমি কাম কৰিবলৈ ওলাই আহিব লাগিব। আপুনি এই ক্ষেত্ৰত বিশেষকৈ কি ক'ব? উঠি অহা প্ৰজন্মক কি হয়, বহুতে বহুত কথা কয়, কথাত লাগি লাভ নাই। কিবা কৰিবলৈ বিচাৰিলে প্ৰথম পৰা আৰম্ভ কৰিবলৈ সৰুকৈ ষ্টাৰ্ট কৰিব লাগে। প্ৰথমতে অভিজ্ঞতা গোটাই ল'ব লাগে, তাৰপিছত লাহে লাহে এইটো প্ৰসাৰ কৰিব লাগে। আমাৰ কি হয়, আমাৰ ল'ৰাবিলাকে এতিয়া বিভিন্ন ফটককৈ বিজনেছ এটাত সোমাই যায়, মাৰ খাই যায়, ডুবি গুচি যায়। সেইটো হ'ব নালাগে। আচলতে লাহে 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 যিটোকে কৰক, মানে যিটো আমি যে পঢ়িছিলোঁ এটুক এটুক কৰি ডাৱৰৰ পানীটোকে কৰক, একাগ্ৰভাৱে কৰক, সময় ল'ব, গ্ৰ'থ হ'বলৈ সময় ল'ব, কিন্তু লাহে 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 ফটককৈ যিকোনো এটা বস্তুত সোমাই দিলে মানে সেইটো গ্ৰ'থটো নাহে। বৰ ঠিকে আছে, আপুনি ভাল কথা এটা ক'লে যে আমাৰ অসমীয়া ল'ৰাবিলাকে পটককৈ এটা ব্যৱসায় কৰিবলৈ সোমাই তাৰপৰা অলপ দিন মানে চাই পেলাই লাহেকৈ আকৌ তাৰ পৰা আঁতৰি গুচি যায়। গতিকে আপোনাৰ অভিজ্ঞতাই মানুহক শিকায়। গতিকে ভাল কথা এটা আপুনি অসমৰ ৰাইজক আমাৰ জাজিমুখৰ আবেলিৰ যোগেদি আপুনি আগবঢ়াইছে। আমি আদৰি লৈছোঁ, আপোনাৰ এই কথাষাৰ গ্ৰহণ কৰিছোঁ। আমি যিকে নহওক আপোনাৰ ইয়াত আমি দেখিছোঁ, বিশেষকৈ আৰু দেখিছোঁ আপুনি কেঁচা সোণৰ গহনাও দেখিছোঁ। এইবিলাকো আপোনালোকৰ ইয়াত পায়নে? আমাৰ কপাৰ বেছ ৰূপৰ সকলোখিনি পায়। হয় হয়। আৰু আপোনাক মই দেখুৱাই দিওঁ, আহক। এইবিলাক চাইজক এইবিলাক এই কালেকশ্যনবিলাক চোৱা, এইবিলাক আমি এনেকৈ বিভিন্ন কালেকশ্যনবিলাক এনেকৈ ৰাখোঁ। এইবিলাক কেঁচা পাত কটন, টচ কটন এনেকুৱা বিভিন্ন কালেকশ্যনবিলাক আছে। হয় হয়। তাৰপিছত এইবিলাকতো সজাই থোৱা আছে। তাৰ বাদে এইবিলাক টচৰ কালেকশ্যন, মুগাৰ কালেকশ্যন এইবিলাক আছে। এইবিলাক আছে মানে আপোনাৰ যাতে গ্ৰাহকে মানে এনেকুৱা হয়, গ্ৰাহকে মানে বস্তু নাপাই পেলাই যাতে আঁতৰি নাযায়, সকলো বস্তু আপুনি ৰখাইছে ইয়াতে। এইবিলাক বস্তু, এইবিলাক বিভিন্ন টচৰ যোৰা, লাইট টচ, এইবিলাক বিভিন্ন যোৰা আছে। আপুনি সুন্দৰ সুন্দৰ যোৰা বনাইছে। এইবোৰ কুৰ্তা, মানে এইবিলাক আপুনি হাফ জেকেট, এইবিলাক আৰু এইবিলাক এনেই পাটৰ কালেকশ্যনবিলাক আমি এনেকৈ আপুনি যেনেকৈ বিচাৰে চব পাব। মানে এনেকৈ বস্তুখিনি আপুনি কালেকশ্যন আছে, আমাৰ বহুত আছে কালেকশ্যন। গ্ৰাহকৰ কাৰণে যাতে গ্ৰাহক উভতি যাব নালাগে, কালেকশ্যন আমি আচলতে আপুনি সকলো বস্তুৱে আপুনি ৰখাইছে, চব বস্তু আছে। গতিকে কাষ্টমাৰ আহিলেই হয়। এতিয়া আপুনি গ্ৰাহকক কি বুলি ক'ব? আপুনি এতিয়া যিহেতু বিয়াৰ ছিজন চলিছে, আমি বিয়াৰ ছিজনত এতিয়া আমি কালিও দিছোঁ, আজিও দিছোঁ। আমাৰ এতিয়া 1 লাখ টকা বজাৰ কৰিলে এটা চাফাৰী 10,000 টকাৰ এটা চাফাৰী বেগ আমি অফাৰ দি আছোঁ। আৰু 75,000 টকাত এটা অসমীয়া গহনা দি আছোঁ। সেইবিলাকতো আছে। আৰু আমি মানুহক যিমান পাৰোঁ এটা ক্ষুদ্ৰ ক্ষুদ্ৰ উপহাৰ দিবলৈ চেষ্টা কৰোঁ, এটা বজাৰৰ বিনিময়। গতিকে আহক গুমচেঙলৈ সকলো। হয় হয়। গুমচেঙৰ এবাৰ কাপোৰ লৈ যিসকলে আহিছে সেইসকলতো গম পায়, যিসকল নাই অহা তেখেতসকলক অনুৰোধ জনাইছোঁ, আহক এবাৰ গুমচেঙলৈ আৰু গুমচেঙত বজাৰ কৰি চোৱা। মানে এইটো আহ্বান জনাইছে যে গুমচেঙলৈ এবাৰ যি আহিব তাৰমানে সেই যিটো আঠা, যেনেকৈ আঠা দৈ যিটো মানে হেৰি, সেইটো এৰিব নোৱাৰা। ঠিকে আছে, ভাল কথা। এজন অসমীয়া ল'ৰাই ব্যৱসায় কৰিছে,
আমি অসমীয়া ল'ৰা হিচাপে আমি অসমীয়া মানুহক আমি আদৰি ল'ব লাগিব। সেইটো আমি সঁচাকৈ আপোনাৰ এই যিটো ব্যৱসায় কৰিছে, গোমচেঙৰ ব্যৱসায় কৰিছে, আমি সঁচাকৈ আনন্দিত হৈছোঁ। আৰু আপোনাক দেখি যাতে আৰু 10জন ওলাই আহক আমি সেইটো কামনা কৰিছোঁ। গতিকে আজিলৈ আহোঁ, আপোনাৰ এই ব্যৱসায় আৰু দুপদৰূপে আগবাঢ়ি যাওক, আমি তাৰ কামনা কৰিছোঁ। ধন্যবাদ। গোমচেঙৰ দুটা মানে ষ্ট'ৰৰুম আছে, এটা আছে তলত আৰু এটা ওপৰত। আমি পোনে পোনে আমি এইবাৰ তলৰ পৰা ওপৰলৈ উঠি আহিছোঁ। ৰাইজে আচলতে এটাতে সোমাই আমি এই দ্বিতীয় ষ্ট'ৰৰুমটো আমি দেখাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে অকল এটা ষ্ট'ৰৰুমতে নোসোমাব, দ্বিতীয় ষ্ট'ৰৰুমটোতো আপোনালোকে দোকানৰ বজাৰ কৰিবলৈ চেষ্টা কৰিব। মই বৰ্তমান উপস্থিত আছোঁ গোমচেঙত। যোৰহাটৰ এটা অন্যান্য প্ৰতিষ্ঠান, আপোনালোকক যদি বিশেষকৈ পাটৰ কাপোৰ লাগে এই গোমচেঙলৈ আহক। গোমচেঙে অন্য দোকানতকৈ বহুত ৰেহাই মূল্যত তেওঁলোকে কাপোৰ যোগান ধৰে আৰু ইয়াত যেনেকুৱা ধৰণৰে কাপোৰ প্ৰয়োজন হয় সকলো কাপোৰেই ইয়াত আপোনালোকে পাব। আহক, সকলো এদিন আহক, আহিলেই গম পাব এই পুৰণা বালিবাটৰ কাষতে থকা গোমচেঙৰ প্ৰতিষ্ঠানটোলৈ আহিলে আপোনালোকে নিশ্চয় বুজি পাব এই গোমচেঙৰ অস্তিত্ব, গোমচেঙৰ যি বাদান্যতা, গোমচেঙৰ যি কাপোৰ ৰাইজক প্ৰদান কৰি আছে, সঁচাকৈ উল্লেখনীয়। গোমচেঙত কেৱল কাপোৰেই নহয়, আপোনালোকে অসমীয়া গহনাৰ পৰা আদি কৰি সকলো প্ৰয়োজনীয় সামগ্ৰী ইয়াত পাব। এবাৰ আপোনালোকে গোমচেঙলৈ আহক, নিজেই এবাৰ আহি চালেহে আচলতে গম পাব গোমচেং প্ৰকৃততে কি। এটা অসমীয়া ল'ৰাই কৰা ব্যৱসায় আমি সঁচাকৈ দেখি আপ্লুত হ'লোঁ। আৰু ইয়াত যিসকল গ্ৰাহক আহে এবাৰ আহি যোৱাৰ পাছত আৰু দ্বিতীয়বাৰ গোমচেঙলৈ কেতিয়া যাওঁ কৰি থাকে। এয়াই হ'ল গোমচেঙৰ আকৰ্ষণ।